তেখেতক চাওক ইয়াতে এটাই কথা ক'লোঁ যে যোৱাকালি মই কৈছোঁ 5টা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই এইটো SITক কিয় ক'ব লাগে সাংবাদিককতো কৈ দিলেই হ'ল তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব কি SITলৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলেই হ'ল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয় SITলৈকে কিয় ৰখিব লাগে তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে সুধি ল'ব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি মই এতিয়া আপোনালোককহে সুধিম যে আপোনালোকে ইমান সুধা পোছা কৰি থাকে সঁচা কথাটোতো কমচে কম আপোনালোকক ক'ব লাগে লাগেনে নাই মন্ত্ৰী এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাটো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক চামন দিব পাৰিব সেইকাৰণে মই মিছা কথা হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে